সপোনত বোলে বগা হাতী দেখিলে লক্ষী আহে। আন কিছুমান সপোনে আকৌ আমাৰ ভৱিষ্যতৰ কথা কয়। আনহাতে আন কিছুমান সপোনৰ কথা শুনিলে আপোনালোকে আৰু আচৰিত হ'ব। এই সপোনবোৰে হেনো আমাৰ পূৰ্বজন্মৰ কথা সোঁৱৰাই দিয়ে। আমাৰ বৰ্তমান আধুনিক বিজ্ঞানত কিছুমান আকৌ এটা নতুন থিয়ৰী বনাইছে। সেইটো হৈছে যে সপোনে বোলে আমাক আমাৰ নিজৰ মাল্টিভাৰ্ছত থকা অৱতাৰৰ লগত সংযোগ স্থাপন কৰোৱায়। আহকচোন তেনেহলে আজি এই ভিডিঅ'টোত আলোচনা কৰো দৰাচলতে কি হয় এই সপোন। এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলো লোকে মই বিনম্ৰ অনুৰোধ জনাইছো যাতে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ ই আপোনালোকৰ বাবেতো সম্পূৰ্ণৰূপে বিনামূলীয়া, কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰেৰণা পাওঁ। লগতে যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহলে লাইক, শ্বেয়াৰ আৰু কমেণ্টটো কৰি দিব। ধন্যবাদ। বান ৰজাৰ জীয়ৰী উষাই হেনো সপোনত এগৰাকী যুৱকক দেখা পাইছিলে, আৰু সেই যুৱকজনক দেখা পোৱাৰ পিছৰে পৰা তেওঁ সেই যুৱকজনৰ প্ৰেমত পৰি গ'ল, আৰু প্ৰেমত পৰাৰ পিছৰে পৰা হেনো সেই যুৱকজনক তেওঁ মনে প্ৰাণে হাহাকাৰ কৰি বিচাৰিবলৈ ধৰিলে। আৰু এদিন তেওঁৰ নিজৰ সখীয়ে চিত্ৰলেখাক এই কথা কোৱাত হঠাৎ চিত্ৰলেখাই অংকন কৰিলে সেই যুৱকজনৰ চিত্ৰ, আৰু সেই চিত্ৰ অংকন কৰাৰ পিছত গম পালে সেয়া হেনো শ্ৰীকৃষ্ণৰ বংশধৰ অনিৰুদ্ধ। আনহাতে ফেমাছ কমেডি মুভি ফুকৰে এটা চুচে বুলি কেৰেক্টাৰ দেখুওৱা হৈছে, আৰু এই কেৰেক্টাৰটোৱে হ'বলগীয়া যি ঘটনাৱলী সেই ঘটনাৱলীৰ আগজাননী সপোনতে পায়। অৰ্থাৎ চাবলৈ গ'লে অতীতৰ পৰা বুলি বৰ্তমান পৰ্যন্ত সপোন দৰাচলতে আমাৰ মানৱ সমাজৰ মাজত এক সাংঘাতিক ধৰণৰ লোকবিশ্বাসত পৰিণত হৈ পৰিছে। अगर भगवान का दर्शन मिल जाए स्वप्न में तो बहुत बड़ी सफलता हमें मिलने वाली। Dreams are originating from your hippocampus over here on the temporal lobe of the brain. কিছুমানে যদি ইয়াক ভৱিষ্যতৰ আগজাননী বুলি কয়, আন কিছুমানে ইয়াক পুনৰ্জন্মৰ সংযোগ স্থাপনকাৰী বুলি কয়। সপোন দৰাচলতে আপোনালোকে যদি চাই তেনেহলে দুটা বস্তুৰ লগত জড়িত। এক নম্বৰতে হৈছে আমাৰ মগজু, আৰু দুই নম্বৰতে হৈছে আমাৰ মন। অৰ্থাৎ আমি যদি সাধাৰণ ভাষাত কওঁ তেনেহলে সপোন নিউৰলজি আৰু সাইকোলজি এই দুটা সাবজেক্টৰ লগত জড়িত। তেন্তে প্ৰথমে আমি আজি বুজিবলৈ চেষ্টা কৰো আহক দৰাচলতে সপোনৰ বিষয়ে আমাৰ নিউৰলজি কি কয় বাৰু। ৰেম অৰ্থাৎ ৰেপিড আই মুভমেন্ট এটা সপোনৰ ষ্টেজ হয়। দৰাচলতে সপোন বুলি ক'ব নোৱাৰি, ইয়াক টোপনিৰ এটা ষ্টেজ বুলি ক'ব লাগিব। টোপনি সেই ষ্টেজটো দৰাচলতে আমি যেতিয়া চকুকেইটা জিপি থকা অৱস্থাত আমাৰ চকুৰ মণিটোৱে আমাৰ চকুৰ পতাৰ ভিতৰতে লৰচৰ কৰি থাকে, সেই অৱস্থাটোক আমি ৰেম বুলি কওঁ, অৰ্থাৎ ৰেপিড আই মুভমেন্ট। এই ৰেপিড আই মুভমেন্টত থকা অৱস্থাত আমাৰ টোপনিৰ গভীৰতা আটাইতকৈ বেছি হয়, আৰু এই সময়তে আমি দৰাচলতে সপোন দেখো। আৰু নিউৰলজিয়ে কৈছে যে এই সময়ত আমাৰ চকুৰ আগত বিভিন্ন ধৰণৰ দৃশ্যপট কিছুমান বা বিভিন্ন ধৰণৰ কিছুমান ভিজুৱেল ভাঙি থাকে, আৰু সেই ভিজুৱেলবোৰ আমি চাই থাকো। অৰ্থাৎ ক'বলৈ গ'লে আমাৰ ব্ৰেইনৰ ভিজুৱেল চেণ্টাৰটো এক্টিভ হৈ থাকে। দুই নম্বৰতে এই যে ভিজুৱেলবোৰ, এই ভিজুৱেলবোৰ আমাৰ ব্ৰেইনৰ হিপোকেম্পাছ নামৰ অংশটোৰ পৰা আহে। এই অংশতে দৰাচলতে এই ভিজুৱেলবোৰৰ সৃষ্টি কৰে আমাৰ মগজুত জমা হৈ থকা পুৰণা মেমৰিৰ পৰা। তিনি নম্বৰতে আহিলে আমাৰ ব্ৰেইনৰ ইমোশ্যন চেণ্টাৰ বা এমিগডালা নামৰ এপিড অংশ। আমাৰ ব্ৰেইনত থকা এই অংশটোৱে দৰাচলতে আমাৰ ইমোশ্যন কণ্ট্ৰল কৰে, আৰু আমি যেতিয়া সপোন দেখি থাকো ৰেম ষ্টেজত থকা অৱস্থাত যেতিয়া আমি সপোন দেখো, সেই সপোন দেখা সময়ত আমাৰ ব্ৰেইনৰ এই নিৰ্দিষ্ট অংশটি এক্টিভ হৈ থাকে, আৰু সেইবাবে আমি সপোনত কেতিয়াবা হাঁহো কেতিয়াবা কান্দো। 4 নম্বৰতে নিউৰলজিয়ে কয় যে প্ৰি ফ্ৰণ্টেল কৰ্টেক্স ব্ৰেইনৰ এনেকুৱা এটা অংশ যিটো অংশৰ জৰিয়তে আমি যুক্তিযুক্ততা বিচাৰ কৰোঁ, অৰ্থাৎ বিভিন্ন কথাৰ লজিক বিচাৰোঁ। আমি যেতিয়া শুই থাকোঁ বা ৰেম ষ্টেজত যেতিয়া আমাৰ টোপনি থাকে, সেই সময়ত আমাৰ ব্ৰেইনৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স অংশটি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰে, আৰু যাৰ বাবে আমি যেতিয়া সপোন দেখি থাকোঁ সেই সপোনবোৰত আমি কোনো লজিক বা কোনো যুক্তি বিচাৰি নাপাওঁ। সপোনবোৰ অদ্ভুত বা আচহুৱা ধৰণৰ হয়, যেনে ধৰি লওক আপুনি আকাশত উৰি আছে বা কেতিয়াবা আপোনাৰ হঠাৎ পাখি গজি গ'ল, এনে ধৰণৰ। গতিকে নিউৰলজিয়েটো কি কয় আমি গম পালো, তেনেহলে আমি এবাৰ বিচাৰ কৰো আহক সাইকোলজিয়েনো আমাৰ সপোনৰ সন্দৰ্ভত কি কৈছে।
সাইকোলজিয়ে কয় যে আমাৰ সপোন দৰাচলতে আমাৰ মনত থকা যি ষ্ট্ৰেছ বা মানসিক চাপ, আমাৰ মনত থকা ভয়, তাৰপিছতে সুখ বা হ্যাপিনেছ, দুখ, এই সকলোবোৰ দৰাচলতে আমাৰ সপোনে প্ৰতিফলিত কৰে। ব্ৰেইনে দৰাচলতে সপোনত থকা অৱস্থাত বা আমি সপোন দেখা অৱস্থাত সেই টপিকছবোৰ প্ৰচেছ কৰি থাকে, যিবোৰ টপিকছ আমি দৰাচলতে কনচিয়াছ থকা অৱস্থাত বা সাৰ পাই থকা অৱস্থাত আমি ইগন'ৰ কৰি ৰাখোঁ। সেয়েহে হয়তো আপোনালোকে মন কৰিব যে ক্ৰিয়েটিভ লোকসকল যিসকল, যদি কোনোবা ক্ৰিয়েটিভ লোকে বৰ্তমান সময়ত মোৰ এই ভিডিঅ'টো চাই আছে, তেনেহ'লে তেওঁলোকে মন কৰিব যে তেওঁলোকৰ শুই থকা অৱস্থাত বা সপোনত বিভিন্ন ধৰণৰ নতুন আইডিয়া, বিভিন্ন ষ্টৰী বা বিভিন্ন সমস্যাৰ সমাধান তেওঁলোকে সপোনত পাই যায়, আৰু সেইটো এটা সম্পূৰ্ণৰূপে নৰ্মেল বা কমন। অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ তেনেহ'লে সাইকোলজি অনুসৰি সপোন দৰাচলতে আমাৰ ভিতৰত থকা মইটোৰ, অৰ্থাৎ আমাৰ ভিতৰত যি ব্যক্তিত্ব আছে সেই ব্যক্তিত্বৰ এখন আইনা স্বৰূপ। আমাৰ ব্ৰেইনে কনচিয়াছ অৱস্থাত যিবোৰ চিন্তা ভাৱনা বা যি আমাৰ মনৰ আশা আকাংক্ষা আছে সেইবোৰ প্ৰচেছ কৰে, সেইবোৰ সপোনত থকা অৱস্থাত সাইকোলজি অনুসৰি আমাৰ ব্ৰেইনে প্ৰচেছ কৰে আৰু যাক আমি সপোন ৰূপে দেখোঁ। এতিয়া যদি আমি একে আকাৰতে বৈজ্ঞানিক ভাষাৰে ক'বলৈ যাওঁ, তেন্তে সপোন হৈছে এনেকুৱা এবিধ আমাৰ ব্ৰেইনৰ প্ৰাকৃতিক ভাষা য'ত নিউৰলজিয়ে দৃশ্যবোৰ বনায় আৰু সাইকোলজিয়ে তাক ভাষা বা অৰ্থ দিয়ে। কিন্তু এটা কথা মন কৰিব লাগিব যে আমাৰ কিছু সংখ্যক মানুহে এটা দাবী কৰে যে তেওঁলোকে একেটা সপোনকে বাৰে বাৰে দেখা পাই থাকে বা কেতিয়াও নেদেখা নুশুনা জেগা এডোখৰ হঠাৎ তেওঁলোকে সপোনত দেখে আৰু সেই সপোনত দেখা জেগাটুকুৰ তেওঁলোকে বাৰে বাৰে দেখি থাকে। তেন্তে এয়া কি বাৰু? সায়েন্সে ইয়াৰ উত্তৰত কয় যে এয়া দৰাচলতে সম্ভৱ হ'ব পাৰে DNA মেমৰিৰ জৰিয়তে। সায়েন্স অনুসৰি ডিএনএৰ জৰিয়তে দৰাচলতে আমাৰ পূৰ্বপুৰুষৰ কিছু মেমৰি আমাৰ বৰ্তমানৰ প্ৰজন্মলৈ গুচি আহিব পাৰে। আমি সাধাৰণ ভাষাত ইয়াকে জেনেটিক বুলি কওঁ। আপোনালোকে যদি ইয়াক আৰু ভালকে বুজিব বিচাৰে তেনেহ'লে এক্সাম্পল হিচাপে চাবলৈ গ'লে চৰাই যেতিয়া মাইগ্ৰেশ্যন কৰে, অৰ্থাৎ আমাৰ যিবোৰ পৰিভ্ৰমী চৰাই, যিবোৰ বহুত হাজাৰ হাজাৰ কিলোমিটাৰ ধৰি বিভিন্ন জেগাৰ পৰা এই জেগালৈ যায়, সেই চৰাইবিলাকৰ যেতিয়া বাচ্চা হয় বা পোৱালি হয়, সেই চৰাই পোৱালিবিলাকক কোনো ট্ৰেইনিং নিদিয়ে বা কোনো নিশিকায়, কিন্তু তেওঁলোকে অট'মেটিকেলি তেওঁলোকৰ পূৰ্বপুৰুষে বা তেওঁলোকৰ মাক দেউতাকে যিটো ৰুট ফ'ল' কৰিছিলে সেই ৰুটটোৱেই তেওঁলোকে ফ'ল' কৰে বা সেই ৰাস্তাটোৱেই তেওঁলোকে ফ'ল' কৰে তেওঁলোকে পৰিভ্ৰম কৰিবৰ বাবে। গতিকে এই মেমৰি তেওঁলোকে পায় ডিএনএৰ জৰিয়তে। গতিকে জীৱ জগতত দেখা পোৱা গৈছে যে ডিএনএ মেমৰি সম্পূৰ্ণৰূপে সম্ভৱ। গতিকে মানুহৰ ক্ষেত্ৰতো এনেধৰণৰ ডিএনএ মেমৰি মানুহৰ মগজুলৈ ট্ৰেন্সফাৰ হ'ব পাৰে, যাক আমি কনচিয়াছ থকা অৱস্থাততো আমি একেবাৰে গম নাপাওঁ, কিন্তু সপোনত আমাৰ সেই ডিএনএ মেমৰি জাগ্ৰত হৈ উঠে আৰু যাক আমি সপোন ৰূপত দেখা পাওঁ। এইখিনিতে এটা কথা কৈ থওঁ যে এই যিটো থিয়ৰী, এই থিয়ৰীটো কনফাৰ্ম নহয়, মাত্ৰ এটা হাইপথেচিছে। সায়েন্সে দৰাচলতে এতিয়াও ইয়াক সম্পূৰ্ণৰূপে বিশ্লেষণ কৰিব পৰা নাই। ইয়াৰ ওপৰত বৰ্তমান পৰ্যন্ত গৱেষণা চলি আছে। এই কথা যিসকলে আপোনালোকে মোৰ পূৰ্বৰ ভিডিঅ'টো চাইছে, তাত মই জেমছ লেনিনগাৰ নামৰ এজন যুৱকৰ পূৰ্বজন্মৰ বিষয়ে কৈছোঁ, আৰু সেই ভিডিঅ'টোত আপোনালোকে চালে বুজিব পাৰিব যে কেনেধৰণেৰে কিছুমান বৰ্তমান সময়ত মিষ্ট্ৰী এতিয়ালৈকে ছল্ভ হোৱা নাই। এতিয়া আহোঁ আমি পৰম্পৰাগতভাৱে বা লোকবিশ্বাস অনুসৰি যিবোৰ সপোন আমি দেখিও থাকোঁ বা আমাৰ সপোনৰ যি ব্যাখ্যা আমাৰ ককা আইতা বা আমাৰ মা দেউতাহঁতে দিয়ে, যেনে ক'লা মাছ দেখিলে অমুক হ'ব বা বগা মাছ দেখিলে অমুক হ'ব, সপোনত এইটো দেখিলে তামুক হয়, সেইটো দেখিলে বস্তু হয়, এনেকুৱা ধৰণৰ যি সপোনৰ ব্যাখ্যা আমাক দিয়ে, এই ব্যাখ্যাবোৰ দৰাচলতে কিমান দূৰ সত্য আৰু শুদ্ধ, অথবা আমাৰ হিন্দু ধৰ্ম অনুসৰি যি আপোনালোকক পূৰ্বতেই মই উষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী সম্পৰ্কে ক'লো, সেই কাহিনীবোৰ দৰাচলতে কিহৰ ভিত্তিত তৈয়াৰী কৰা হৈছিলে? সায়েন্সেও বৰ্তমান সময়লৈকে এই যিটো প্ৰশ্ন হয় ভৱিষ্যতবাণী সম্পৰ্কীয়, এই প্ৰশ্নটো এতিয়ালৈকে অপেন ৰাখিছে। ইয়াৰ কাৰণ হৈছে যে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আমেৰিকাৰ যি 9/11ত এটেক হৈছিলে, সেই এটেকৰ পূৰ্বেই সেই ঘটনাৰ বিষয়ে সপোনত দেখা বুলি কিছুমান নাগৰিকে আমেৰিকাৰ দাবী কৰিছিলে। দুই নম্বৰটো যদি চাওঁ, আব্ৰাহাম লিংকনে তেওঁৰ মৃত্যুৰ পূৰ্বেই তেওঁৰ ফিউনাৰেল যি হয়, তেওঁলোকৰ ধৰ্মীয় অনুসৰি যি ফিউনাৰেল হয়, সেই ফিউনাৰেলৰ সপোন তেওঁ আগতেই দেখা পাইছিলে। গতিকে এনেধৰণৰ কিছুমান কেছ আছে যিবিলাক কেছৰ এতিয়ালৈকে কনফাৰ্ম এক্সপ্লেনেশ্যন সায়েন্সেও দিব পৰা নাই। ইয়াৰ ওপৰত এতিয়াও বৰ্তমান সময়লৈকে ৰিচাৰ্চ হৈ আছে। আমি যদি চাওঁ তেনেহ'লে মেইন বনিডেছ লেবৰেটৰী আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত, তাত যোৱা 20 বছৰ ধৰি সপোনৰ ওপৰত ৰিচাৰ্চ হৈ আছে, আৰু সেই ৰিচাৰ্চত তেওঁলোকেও এনেধৰণৰ সপোনৰ কথা ইতিমধ্যে গম পাইছে।
আনহাতে কৰ্ণেল ইউনিভাৰ্চিটিটো এই বিষয়ক লৈ যথেষ্ট ষ্টাডি হৈছিলে আৰু তেওঁলোকৰ গৱেষণা পত্ৰত প্ৰমাণ সহকাৰে তথ্য প্ৰকাশ কৰিছে যে নৰ্মেলতকৈ 8 to 12% বেছি তেওঁলোকে দৰাচলতে এনেধৰণে প্ৰি ৰিভিউড কিছুমান ড্ৰিমছ অৰ্থাৎ আগতীয়াকৈ আগজাননী দিব পৰা কিছুমান সপোনৰ কথা তেওঁলোকে প্ৰমাণ পাইছে। আনহাতে ৰাইন ৰিচাৰ্চ চেণ্টাৰ নামৰ এক ৰিচাৰ্চ চেণ্টাৰে এনেধৰণৰ সপোনৰ পচিবিলিটিৰ কথা সম্পূৰ্ণৰূপে নুই কৰা নাই। তেওঁলোকে কৈছে যে ষ্টেটিষ্টিকেলি এনেধৰণৰ সপোন দৰাচলতে সম্ভৱ। কিন্তু বৰ্তমান পৰ্যন্ত এটা কথা আপোনালোকক কৈ থওঁ যে ছায়েন্সত এতিয়ালৈকে কোনো ধৰণৰ এনেধৰণৰ কনফাৰ্মড এভিডেন্স ছাবমিট কৰিব পৰা নাই যে এনেধৰণৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱ। কিন্তু এটা কথা আমি শেষত ক'ব পাৰোঁ যে হয়, আমাৰ ব্ৰেইনে কেতিয়াবা এনেধৰণৰে ফিউচাৰ কিছুমান ফিল কৰি লয় আৰু যাক আমাক সপোন আকাৰে দেখুৱায়। কিন্তু কিয়, কেনেকৈ, কি কথা, এই সকলোবোৰ বৰ্তমান আপোনাৰ মোৰ লগতে ছায়েন্সৰ বাবেও এটা ডাঙৰ সাঁথৰ। Jumad. Stay tuned, stay updated.